অৰিজিনেল ইনহেবিটেণ্ট চমুকৈ OI। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত OIৰ মৰ্যাদা কোনে পাব? টুলপাৰ অসম। OIক লৈ ৰাজ্যৰ পৰিৱেশ অস্থিৰ হৈ থকাৰ সময়তেই আহিল এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিদিন টাইম এক্সক্লুচিভ। NRCৰ পৰা বিলুপ্তি ঘটিল OI। বহু বিতৰ্কিত প্ৰকৃত বাসিন্দা অৰ্থাৎ OI শব্দটো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা উঠাই দিয়া হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা সম্পূৰ্ণৰূপে উঠাই দিয়া হ'ল প্ৰকৃত বাসিন্দাৰ শব্দ দুটা। প্ৰকৃত বাসিন্দাৰ মৰ্যাদা শব্দটো আৰু নাথাকে NRCত। OIৰ সলনি থাকিব 3.3। এতিয়া মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ আছে। এপ্লিকেশ্যন ৰেট পিটিশ্যন নহয়, এটা ইণ্টাৰলকুটৰী এপ্লিকেশ্যন এটা দাখিল কৰা হৈছে। গতিকে এই বস্তুটো ছাবজেক্ট হৈ আছে। কিন্তু কি এই 3.3? ৰাষ্ট্ৰীয় নাগৰিকত্ব আইনৰ ৩ নং ধাৰাৰ ৩ নম্বৰ দফা হৈছে 3.3। ৰাষ্ট্ৰীয় নাগৰিকত্ব আইনৰ 3.3ত কি আছে? যিসকল অসম আৰু দেশৰ প্ৰকৃত বাসিন্দা তেওঁলোকৰ নাম নাগৰিকত্বৰ তালিকাত সোমাব। অৱশ্যে পঞ্জীয়ন কৰ্তৃপক্ষৰ মনত সন্দেহ হলেই নাগৰিকত্বৰ তালিকাত সন্দেহযুক্ত ব্যক্তিজনৰ নাম অন্তৰ্ভুক্ত নহয়। এই 3.3ৰ বাবে NRC কৰ্তৃপক্ষই ৰাজ্যজুৰি আৰম্ভ কৰিছে সজাগতামূলক কাৰ্যসূচী। তাৰ প্ৰথম পদক্ষেপ হিচাপে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অগতানুগতিক সংবাদমেল। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছত ৰাইজৰ মাজত 1 নৱেম্বৰৰ পৰা NRC কৰ্তৃপক্ষই বিতৰণ কৰিব গুহাৰি পত্ৰ। গুহাৰি পত্ৰখন হৈছে এইখন। এটা পাব্লিচিটি কেম্পেইন IC কেম্পেইন ষ্টাৰ্ট কৰিছোঁ, য'ত লিফলেটৰ জৰিয়তে আমি ৰাইজৰ লগত ফিল্ডত আমাৰ অফিচাৰসকলে গৈ মিটিং কৰিব, তেওঁলোকৰ লগত কথা পাতিব। কিছুমান নাগৰিক সমিতি তেওঁলোকৰ লগত মিটিং পাতি তেওঁলোকৰ কি কি প্ৰশ্ন আছে আৰু এই লিফলেটবোৰ পেলোৱা যাব। মানে লিফলেট জাষ্ট এনেই পেলোৱা নহ'ব। বিগত এটা মাহ ৰাজ্যত তোলপাৰ লাগি থকা OI অৰ্থাৎ প্ৰকৃত বাসিন্দাৰ শব্দটো NRCৰ পৰা বিলুপ্তি ঘটাই এটা বিতৰ্কৰ অৱসান ঘটালে NRC কৰ্তৃপক্ষই। এতিয়াৰ পৰা NRCত OIৰ পৰিৱৰ্তে থাকিব 3.3। কেমেৰা দীপাংকৰ আৰু গণেশৰ সহযোগত প্ৰাঞ্জল প্ৰতিম বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।